হাই বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ বাঁহগড়াৰ যিটো নাহৰতি থান, এই নাহৰতি থানত মই বৰ্তমান উপস্থিত আছোঁ। মই ইয়ালৈ কিয় কাৰণে আহি আছোঁ আপোনালোকক মই অলপমান দেখুৱাই দিছোঁ বা আপোনালোকক মই এই কথাষাৰ শ্বেয়াৰ কৰি দিছোঁ। আজি ভিডিঅ'টো বহুত মজাদাৰ হ'বলৈ গৈ আছে। তো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এয়া নাহৰতি থানত মই আহি আছোঁ, চাই থাকিব। ইয়াতে বান্দৰ বহুত আছে। বান্দৰখিনিক মই কিবা এটা আহাৰ কিবা এটা দিবলৈ কাৰণে আহি আছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক দিব, কমেণ্ট দিব আৰু শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। এতিয়া বন্ধুসকল, মই কেমেৰাটো গৈ পেলাই আপোনালোকক অলপমান দেখুৱাব বিচাৰিছোঁ। দাদা এজনে ইয়াতে দোকান দি আছে। এই থানৰ কাৰণে, নাহৰতি থানৰ কাৰণে যিখিনি শৰাই দিবৰ কাৰণে যিখিনি বস্তু দৰকাৰ হয়, এই দাদা দি আছে। দাদা কেনেকুৱা ব্যৱসায় ভালনে? ভালেই বাৰু। আপোনাৰ নাম জনাব। মোৰ নাম পকা দাস। পকা দাস, হয়। অঁ, ভালে আছে? অঁ, ভালে। এইফালে ইয়াত